फ्रेंड्स आमी আজি দেখিলো চিনচান তাত মিউজিয়ামত গৈ চালো কিন্তু আমি ভাবিছো যে আৰু অকমান আপোনালোকক চিনচান দেখুৱাম তাত গম পালো যে আৰু ইয়াতে ওচৰতে চিনচানৰ কিবা মূৰ্তি আছে সো এতিয়া বলক হেয়াও চাই আহো আৰু আপোনালোককো দেখাও আৰু এতিয়ালৈকে চিনচান কেনেকুৱা পালে আপোনালোকে কমেন্ট সেকশনত ক'ব আৰু এতিয়া বলক আমি চিনচান আৰু অকমান এক্সপ্লোৰ কৰি আহো বলক আৰু আপোনালোকে সকলোৱে জানে যে চিনচানৰ জন্ম হৈছে কাছুকবে আৰু এখনে হৈছে কাছুকবে চহৰ আৰু মই যদি ইয়ালে আহিছো আৰু আপোনালোকক কাছুকবে চহৰখন নেদেখাও তেতিয়াতো আৰু ব্লগটো আধৰুৱা হৈ থাকিব এয়া চক কাছুকবে চহৰখন বিৰাট ধুনীয়া আৰু ইয়াত মোৰ লাগিলে যেন অকমান ইয়াতে মানুহৰ সমাগম হুলস্থুলটো অকমান কম যদি আমি কম্পেয়াৰ কৰো টকিঅ আৰু আমাৰ ইয়োকোহামাৰ তুলনাত খুব ঠাণ্ডা পৰিৱেশ আৰু এয়া গধূলি হৈছে বেলি লহিয়াইছে সো খুব ভাল লাগিছে চাই পিনি একদম গাঁৱৰ ঘৰ নিচিনা এয়া কি ধুনীয়া পথাৰ চক একদম অসমলৈ মনত পৰি গৈছে কি দেখিলা তুমি তাত Pig. Huh? Museum. The museum dikhla? Our playground dikhla? Yeah. Doraemon is bigger. Doraemon no, yeah, Chin-chan. Doraemon is the playground Chin-chan. Oh, Doraemon and Chin-chan? Yeah. Okay, let's go. Kintu kele amak kele ka khama laibo. কিন্তু কেলে ঘুমাব লাগিব মই বুজি নাই পোৱা কিছুকে মানে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওকে প্লেগ্ৰাউণ্ড এইফালে একচুৱেলি আমাক ইয়াতে টেম্পাৰেচাৰ জুখিলে কাৰণ এইখিনি সৰু মানে ইয়াতে বাচ্চা আছে সৰু বেবী আছে চ' সেইকাৰণে ইয়াতে আমাক টেম্পাৰেচাৰ জুখিলে তাৰপিছত এতিয়া আমি ইয়াতে খেলিব পাৰিম আসলতে আমাৰ হাতত মাত্ৰ 15 মিনিট আছে তাৰ পাছতে গুটেখিনি এৰিয়া বন্ধ হৈ যাব সো সেইকাৰণে 15 মিনিটৰ ভিতৰত আমি জল্দি সকলো খেলিব লাগিব ফটো যদি উঠাব লাগে ফটো উঠাব লাগিব আৰু লাগিছে নে আপোনালোকক এয়া চিনচানৰ কিণ্ডাৰগাৰ্টেন নিচিনা সবা লাহে Abby, you can come up here. I come up here. Look. আৰু ইয়াতে চক খুব ধুনীয়া আগফালে বেলি ফুল আছে এয়া চক মোৰ সাইডত দেখিছে বেলি ফুলখিনি আমি তালৈও যাম বাৰু কিন্তু ইয়াতে 6টা বজাত বন্ধ হৈ যাব সেইকাৰণে সোনকালে কৰিছো আৰু এয়া চক চিনচান আৰু লগতে আছে হিমাৱৰী আৰু শিৰো হা কোনফালে ওলাইছে ও এইফালে এনেকৈ ষ্টিকাৰ লগাই দিছে আমাক কি কাৰণে আচ্ছা আৰু স্লাইড দেখিলে আই থিংক কোনেও ৰ'ব নোৱাৰে সেইকাৰণে ময়ো ললো খুব ভাল লাগিলে বহুত দিনৰ মূৰত ললো আবে গো তুমি একো নকৰিবা আৰু সেইফালে শ্ৰেয়াই তাইক হেল্প কৰিব বিচাৰিছে কিন্তু মানে আবিয়া সকলো কাম নিজে কৰিব লাগে আৰু সেইকাৰণে ওপৰত দুইজনী সিঙৰ পাখৰ আৰু
চোৱা এয়া হৈছে নেনি-চান আৰু লগতে আছে মাছাও। আৰু সেয়া দূৰত কোন আছে দেখি পাইছেনে বাৰু আপোনালোকে? সেয়া চোৱা এয়া হৈছে কাজামা-কুন আৰু চাইডত আছে বচান। আৰু শ্ৰেয়াহঁতক তাত এনেকে খেলি থকা দেখি খুব ভাল লাগিছে, একেবাৰে লাগিছে একদম চিন-চানৰ দেশলৈ গুচি গৈছো। আৰু আমাৰ হাতত সময় নাছিল, 6টা ইতিমধ্যে বাজি গৈছিল, সেইকাৰণে এতিয়া উপায় নাই যাবলগীয়া হৈছে। আৰু এইফালে আব্ৰিয়া কান্দোন আৰম্ভ হৈ গ'ল। আৰু তাৰ পৰা গ'লো আমি ৰাস্তাৰ সিপাৰে থকা ছানফ্লাৱাৰ ফুলি থকা সেইখিনি ঠাইলৈ। বৰল বৰল মানুহ হ'ব নাই বৰল আছে ইয়াত। আৰু দেখিছেনে কিমান ডাঙৰ ডাঙৰ ইয়াত বৰল আছে। আৰু ইমান ধুনীয়া ঠাইত যদি আমি ফটো 2 কপিমান নুতুলো তেতিয়াতো আৰু কেনেকুৱা কথা হ'ব নহয় জানো? আৰু আপোনালোকে নিশ্চয় জানে যে চিন-চানৰ ভনীয়েকৰ নাম আছিলে হিমাৱৰী, আৰু হিমাৱৰী মিনিং কি জানেনে? বেলি ফুল বা ছানফ্লাৱাৰ। চ' ইমান ধুনীয়া ধুনীয়া ছানফ্লাৱাৰ আছে ইয়াত। আমি আকৌ এতিয়া মললৈ আহিলো, যিখন মলত চিন-চান আছিলে সেইখন মললৈ আকৌ আমি আহিলো। আৰু আপোনালোকক দেখাইছো ইমান ধুনীয়া মলখন, অকণমান দেখাই দিছো। আৰু মলৰ ভিতৰত যদি সৰু বেবী থাকে তেনেহ'লে কেনেকৈ ফিডিং কৰা এনেকৈ ৰুম থাকে, এনেকৈ সৰু সৰু ৰুম থাকে। আৰে আহা আকৌ, ক'ত তোমাক তাত সোমাবলৈ দিছে নেকি? আৰু যিহেতুকে আমি উলটি আহোঁ মানে ডিনাৰৰ টাইম হৈ গৈছিলে, 7টা বাজি গৈছিলে। আৰু এতিয়া ইয়াত ক'ভিডৰ কাৰণে 8টা বজাতে সকলো ৰেষ্টুৰেণ্টবিলাক বন্ধ হৈ যায়। সেইকাৰণে আমি আকৌ য'ত চিন-চান প্ৰথম চাইছিলোঁ, যিখন মললৈ আমি গৈছিলোঁ, তালৈ আহিলোঁ। আৰু এয়া চাওক, ইয়াত জাপানৰ এটা নিয়ম আছে, আপোনাৰ ভিতৰত কোৱান্টিটি কিমান থাকিব, আপুনি যিটো বস্তু অৰ্ডাৰ কৰিব খাবলৈ, তাত সকলোবিলাক এনেকৈ বনাই থোৱা থাকে। আৰু এইবিলাক একদম ৰিয়েলৰ নিচিনা লাগে, বাট ইটছ নট ৰিয়েল। আপোনাৰ এইবিলাক হৈছে ফেক ফুড। কিন্তু চকচোন আপুনি ধৰিব পাৰিছেনে এয়া ফেক হয় বুলি? আমি ওচৰত গ'লেহে ধৰিব পাৰোঁ, নহ'লে একো ধৰিব নোৱাৰি। এইকেইটা চব গৰু আছে কাৰণে গৰু আছে, গাহৰি কাৰণে গাহৰি বনাই থৈছে। গাহৰি মাংস কিনে পৰ্ক বেলি। আমি এতিয়া আহিছোঁ, আমি চিন-চান চালোঁ। এতিয়া আহিছোঁ আমি ইণ্ডিয়ান ৰেষ্টুৰেণ্ট এখনত, একদম আপোনাৰ চিন-চানৰ একেবাৰে সন্মুখতে আছে। চ' নামটো হৈছে মন্দিৰ। চ' এতিয়া আমি কিন্তু ৱেইটিঙত আছোঁ, কাৰণ ভিতৰত বহুত মানুহ আছে। চ' আমি এতিয়া ৱেইটিঙত আছোঁ, সেইকাৰণে বাহিৰত আছোঁ আমি। ম'ম' দিয়ে 6টা পিছত 600 yen। ভেজিটেবল চাওমিনো আছে ইয়াত। চিকেন কাৰী, মটন কাৰী, চি ফুড কিমা, ভেজিটেবল কাৰী মাত্ৰ 3টা, নান, ৰাইচ। আমি ইমান বেছি ভোকত আছিলোঁ যে আপোনাৰ খাই থাকোঁতে কাৰো মুখৰ মাত এষাৰ ওলোৱা নাছিল।
আৰু ফ্ৰেণ্ডশ্বিপ ডেটো হৈ গ'ল, কিন্তু ফ্ৰেণ্ডশ্বিপ ডেৰ শুভেচ্ছা কাকো বেলেগকৈ মোৰ দিবলৈ নহ'লে এই ভিডিঅ'টোৰ থ্ৰুৱেদি ঈশা আৰু আবিয়াৰ ফ্ৰেণ্ডশ্বিপ আপোনালোকে দেখিছে। তেনেকেই যাতে আপোনালোকৰ সকলোৰে জীৱনত একোজন বন্ধু থাকে, যাৰ লগত আপোনালোকে সকলো শ্বেয়াৰ কৰিব পাৰে আৰু একদম বুঢ়ী কাললৈকে যাতে আপোনালোকে ফ্ৰেণ্ড হৈ থাকে, তাৰ কামনাৰে হেপী ফ্ৰেণ্ডশ্বিপ ডে। এতিয়া আমি ইয়াতে খাই মেলি হৈ গ'ল আৰু আজি দিনটো আমাৰ এনেকৈ পাৰ হৈ গ'ল। আপোনালোকক কাচুকবেলৈ লৈ আনিলোঁ, চিনচানৰ মিউজিয়াম দেখালোঁ, ইণ্ডিয়ান ৰেষ্টুৰেণ্টত খালোঁ আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ। চ' আমাক 3 ঘণ্টা লাগিব আৰু অলৰেডি আমাৰ ঘড়ী 8টা বাজিলে। তাৰমানে আমি কেইটা বজাত পাইছোঁ? 11টা বজাত ঘৰত গৈ পামগৈ। চ' যদি আজি যদি ব্লগটো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে প্লিজ শ্বেয়াৰ, ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' ইয়াকে কৈ ৰিতাই আজি সেয়া চিনচানৰ দেশৰ পৰা বাই বাই।